बाहागो लानो हानाय हेन्दलुम डिपार्टमेन्टर इएम धनन्जय बसुमतारी डांगरिया आमार पिएचसी इएम डक्टर नीलोद सरगारी डांगरिया उपस्थित आमार हेन्दलुमर বিষয়াসকল हेल्थ डिपार्टमेन्टर ইয়াত उपस्थित हुआ বিষয়াসকল আৰু आमार दलर ज्येष्ठ नेतृबृंद जिल्लार नेतृबृंद और उपस्थित বাইদেউসকল আজি आमार कारणे এটা খুব এটা মুহূৰ্ত বুলি ক'ব লাগিব কাৰণ আমি ওদালগুৰিত হেণ্ডলুম ডিপাৰ্টমেণ্টৰ খুকিয়া এটা কেম্পাছ অফিচ পাবলৈ সক্ষম হৈছোঁ নতুন বিল্ডিং পাবলৈ সক্ষম হৈছোঁ তো ইয়াৰ পিছত ওদালগুৰি জিলাখনত ভুৱা কাটাৰ যি কাম এটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত আমি যথেষ্ট সহায় হ'ব বুলি মই আশা কৰিছোঁ হেণ্ডলুম যেটো ডিপাৰ্টমেণ্ট সেইটো আমাৰ সকলোতকৈ প্ৰয়োজন এটা ডিপাৰ্টমেণ্ট কিন্তু এই ডিপাৰ্টমেণ্টটো আগৰ সময়ত বহুত নেগলেক্ট কৰি অহা হৈছে প্ৰয়োজন নাই নিচিনা দুটা ডিপাৰ্টমেণ্ট খুব ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট এটো হৈছে হেণ্ডলুম আৰু ফুড প্ৰসেসিং আমি কাপোৰ নহলে কোনো থাকিব নোৱাৰো সবক কাপোৰ লাগিবই ঠাণ্ডা গৰম বেলেগ বেলেগ কাপোৰ লাগে মহিলা পুৰুষ বেলেগ বেলেগ কাপোৰ লাগে মানে বিভিন্ন ধৰণৰ আমাক খাস পোছাক ড্ৰেছ এইবিলাক লাগে আৰু হি গুটি প্ৰডাক্টটো আহে হিটো আমাক লাগিবই আমি অকল ভাত খাই নাথাকো আমাক বিস্কুট লাগে আমাক বিভিন্ন খাদ্য লাগে এইবিলাক সব ফুড প্ৰসেসিংৰ পৰা আহে তো এতিয়া এই হেণ্ডলুম ডিপাৰ্টমেণ্ট যেটো আছে সেইটো আমাৰ কিছুমান ধাৰণা আমি লোৱা হৈছে এটা হল হেণ্ডলুম বুলি ক'লে অকল মহিলাৰ বিভাগ তেনেকুৱা এটা ধৰা হৈছে কিন্তু ইয়াত চাকৰি কৰি আছে অফিচাৰ বিলাক সব পুৰুষে হয় তো সেইটো অকল মহিলাৰ বিভাগ নহয় এটো পুৰুষৰো বিভাগ হয় আৰু হেণ্ডলুমৰ দ্বাৰা আমি যেহেতু এই ডিপাৰ্টমেণ্টটো অতি প্ৰয়োজন ডিপাৰ্টমেণ্ট ইয়াৰ পৰা আমি যথেষ্ট অৰ্থনীতি কামটো কি কয় অৰ্থনীতি উপাৰ্জন কৰিব পাৰো অৰ্থনীতি আগুৱাই লৈ যাব পাৰো কিন্তু আমি এটো বহুত সময়ত উপলব্ধি নকৰো আৰু এই কাৰণে এতিয়া আমাৰ মহিলাসকলৰ বিশেষভাৱে যেটো ইনকাম সোৰ্স এটো আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট পিছ পৰি আছে আৰু এটো তাৎক্ষণিকভাৱে উঠাই নিবৰ কাৰণে যদি আমি হেণ্ডলুমটো গুৰুত্ব দিয়া যায় কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰতে আমাৰ অৰ্থনীতিটো বহুত আগুৱাই যাব পাৰে আৰু হিটো যোৱা চৰকাৰৰ সময়ত এই কথাবিলাক গুৰুত্ব দিয়া নাই আৰু আমি এতিয়া চাইছো যে কোনটো কাম আমি সহজে আৰু তাৎক্ষণিকভাৱে কৰিব পাৰো তো এটো ইয়াৰ ওপৰত আমি হেণ্ডলুমটো এটা ল'ব পাৰো কাৰণ আমাৰ যিখিনি থলুৱা ইন্ডিজিনাস খিলঞ্জীয়া মহিলাসকল আছে তেখেতসকলে কম বেছি পৰিমাণে হেণ্ডলুমৰ কামটো সকলোৱে জানে কিন্তু অলপমান ট্ৰেইনিং লাগে এই ট্ৰেইনিংখিনি দিলে খুব ভালকৈ কামটো কৰিব পাৰে আৰু যিসকলে বোৱা কাটা নাজানে তেখেতসকলক অলপ মানে সুৱেটাৰ গুঠা কুৰ্চাৰ কাম বেলেগ বেলেগ কাম আমি দিব পাৰো তো বহুতখিনি আমাৰ গাৰ্মেণ্ট ৰিলেটেড ড্ৰেছ ৰিলেটেড কাম আমাৰ হ'ব পাৰে আৰু আজিকালি আগৰ নিচিনা নহয় যথেষ্ট মেচিন ওলাল টেকনলজি ওলাল আগত আমাৰ মাসকলে এটা কাপোৰ বব কাৰণে মানে এই কুকুনৰ পৰা যেটো আমাৰ পলু পোকাৰ এই কুকুনৰ পৰা মানে হাতেৰে খুঁটা বনাইছিলে ইয়াৰ পৰা আকৌ খুঁটাটো গুঠিছিলে গুঠি পেলাই আকৌ তাৰ পৰা বুই পেলাই কাপোৰ ওলাইছিলে এটো বহুত সময় লাগিছিলে বগা খুঁটাবিলাক কিনি আনি নিজে ডাই কৰিছিলে কালাৰ দিছিলে আৰু শুকাইছিলে ইয়াৰ পিছত আৰু মাৰ দিছিলে আৰু কাপোৰ বইছিলে এটো দীঘলীয়া এটা প্ৰক্ৰিয়া আছিল কিন্তু আজিকালি সব মেচিন ওলাল সুইং মেচিন আছে ডাইং মেচিন আছে সব আমাৰ তাত ডিজাইন কৰা ব্যৱস্থা আছে জেকাৰ্ড আছে তো এইবিলাক আমি তাৎক্ষণিকভাৱে সহজে পাব পাৰো এই কাৰণে এইবাৰ আমি খুব গুৰুত্ব সহকাৰে লৈছো আৰু অহা বছৰত আমি হেণ্ডলুম আৰু এমজি এনৰেগা যেটো আছে ইয়াৰ লগত বেনিফিচিয়াৰী স্কিমৰ লগত আমি হেতু লিংক কৰাম কাৰণ আমাৰ যিখিনি
বেনিফিচিয়াৰী আমি দি আছোঁ প্ৰায় 1 লাখ। তাত আমাৰ এজন মহিলাই লুম পাব পাৰে, শাল পাব পাৰে, জেকাৰ্ড মেচিন পাব পাৰে, চুইং মেচিন পাব পাৰে, গোটেই এটা যিটো আছে সেট এটা নিজৰ ঘৰত বনাই ল'ব পাৰে আৰু তেতিয়া তেখেতে বোৱা কটাৰ কামটো কৰিব পাৰে। তো সেইকাৰণে এইবাৰ আমি ভাবিছোঁ যে যোৱা সময়ত খুটা কম্বল ছাপ্লাই দি চৰকাৰে বহুত টকাবিলাক খাই শেষ কৰি থৈ গ'ল। এতিয়া আমি সেই টকাবিলাক বন্ধ কৰি এই বছৰ প্ৰায় 10 কোটি টকা WPTৰ পইচাটো যিটো যোৱাবাৰ খুটা কম্বলত ছাপ্লাই দিছিলে এই পইচাটো ৰাখি পেলাই মই প্ৰায় 15টামান ক্লাষ্টাৰ 15 পৰা 20টা ক্লাষ্টাৰ আমি কৰিবলৈ গৈছোঁ। আৰু যোৱা এদিন আগত আমাৰ EM ডাঙৰীয়াৰ নেতৃত্বত হেণ্ডলুমৰ ডিপাৰ্টমেণ্টৰ লগত আমাৰ এটা মিটিং হৈছিল কোকৰাঝাৰত, আৰু তাত মই গম পালোঁ ইতিমধ্যে আমাৰ 300টা লুম ডিপাৰ্টমেণ্টে কিনি পেলাই দিব। সেইটো গম পাই মই ক'লোঁ যে 300টা যিহেতু লুম দিব, এইটো এজনক নিদি পেলাই আমাৰ 25জন লৈ এটা ক্লাষ্টাৰ বনাব লাগে। আৰু এই য'ত লুমটো দিয়া হ'ব তাত মানে কাপোৰ ববৰ কাৰণে যিটো ঘৰ লাগে ছেট, সেইটো আমি বনাই দিম। তো গাঁৱত আমাৰ এটা ছেট হৈ গ'ল, লুম আহি গ'ল। বাকী যিটো কেপিটেলৰ কাৰণে, ৱৰ্কিং কেপিটেলৰ কাৰণে HAG সকলৰ লগত কথা পাতি কোনোবা এটা স্কিমৰ পৰা সেইটো আমি মেনেজ কৰিম। তো সেইকাৰণে এই বছৰ আমি বহুতখিনি ক্লাষ্টাৰ আৰম্ভ কৰিব পাৰিম আৰু অহা বছৰ আমি সেইটো বেছি আৰু ইণ্টেনচিফাই কৰিব পাৰিম। এতিয়া প্ৰায় EM ডাঙৰীয়াই কৈছে হ'ব পাৰে কি 15,000 আমাৰ অলৰেডি টাৰ্গেট কৰা হৈছে 5 বছৰত। এই 15,000 যিটো ফেমিলি উইভাৰ্ছ তেখেতসকলক আমি এম্পাৱাৰ্ড কৰিবৰ কাৰণে কিছুমান স্কিম হাতত ল'ম। মাজতে টেক্সটাইল মন্ত্ৰী আহিছিলে আৰু তেখেতে আমাক তেখেতসকলক গুজৰাটলৈ নিমন্ত্ৰণ জনাই গৈছে। তাত আমি ৰিচেণ্টলি যাম আৰু তাত বহুত সৰু মেচিন আছে, কম পইচাত পায়, যি মেচিনবিলাক নেকি বোৱা কটাত যথেষ্ট সহায় কৰে। তো সেইবিলাক আমি হাতত ল'ব লাগিব। তো মই ওদালগুৰি জিলাত আমাৰ 4খন জিলাৰ ভিতৰত হেণ্ডলুম প্ৰেক্টিছটো অলপ ডাউন পৰি আছে, সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু এইবাৰ এৰীটো আমি বহুত বেছি কৰিব বিচাৰিছোঁ। ছেৰিকালচাৰ বিভাগে এৰীটো আমাৰ বহুত বেছিকৈ কৰাৰ কাৰণে হাতত লৈছে। ইয়াৰ লগতে ছেৰিকালচাৰটো আমি বহুত ডেভেলপ কৰিবলৈ লৈছোঁ আৰু সেইকাৰণে অহা 2-3 বছৰত হেণ্ডলুমৰ এটা বেলেগ চিনাৰিঅ' আহি যাব। আৰু ইয়াৰ লগে লগে আমি এতিয়া 500 মানুহক লৈ পেলাই 4টা গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰী 4টা জিলাত আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমাৰ বহুতখিনি দৰ্জী এনে আছে, প্ৰায় 4,000 মান দৰ্জী আমাৰ 4টা ডিষ্ট্ৰিক্টত আছে। এই 4,000 দৰ্জীৰ ভিতৰত আমি 2,000 মান দৰ্জীক লৈ 500 দৰ্জীক লৈ পেলাই গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰী যিটো আমাৰ ৰেডিমেড কাপোৰ কানিবিলাক আমি ইয়াতে ওলাব পাৰোঁ। আৰু সেইবিলাক আমি কৰিবৰ কাৰণে এটা এটা প্ৰকল্প, এটা আঁচনি এটা আমি তৈয়াৰ কৰি আছোঁ। তো মই আশা কৰোঁ এইবিলাক আমি ফিল্ডত লৈ আহিলে আমাৰ অৰ্থনীতিটো অলপ পৰিৱৰ্তন হ'ব। যিসকলে হেণ্ডলুম নকৰে তেখেতসকলৰ কাৰণে ইতিমধ্যে আমি বহুতখিনিক লোকেল মুৰ্গী পালনৰ কাৰণে এটা আঁচনি লৈছোঁ, য'ত 26,000ৰ এটা প্ৰজেক্ট হ'ব আৰু তাত প্ৰায় 1200 মান মহিলা আমি এই বছৰে এই স্কিমটো দিম। ইয়াৰ লগতে আৰু বেলেগ আঁচনি আমি তৈয়াৰ কৰিছোঁ। সেই আঁচনিখিনি অহা 1-2 মাহৰ ভিতৰতে আমি গ্ৰাউণ্ডত লৈ যোৱাৰ কাৰণে চিন্তা কৰিছোঁ। মুঠতে শান্তি অহাৰ পিছত গোটেই মানে অৰ্থনীতিটো সলনি কৰাৰ কাৰণে কিছুমান চিন্তা ইতিমধ্যে কৰা হৈছে আৰু সেইটো বাস্তৱত ৰূপায়ণ কৰা হ'ব। মই আমাৰ বিষয়াসকলক অনুৰোধ কৰিছোঁ যে অফিচত আমাৰ কাম থাকে, কিন্তু অফিচৰ কামৰ সমানে ফিল্ডৰ কামটো যাতে কৰে আৰু ইয়াৰ কাৰণে কাকো ৰখি থাকিব নালাগে। গভৰ্ণমেণ্ট পলিচিটো চাই পেলাই নিজে তলত মানে কামবিলাক আৰম্ভ কৰি দিব লাগে। কেন্দ্ৰ চৰকাৰৰ যি আঁচনি আছে, ৰাজ্য চৰকাৰৰ যি আঁচনি আছে, সেইবিলাক আপোনালোকে গম পায়। আমি কাউন্সিলো কিছুমান আঁচনি লৈছোঁ আৰু নিজাববীয়াকৈ ওদালগুৰি হিচাপে আমি কি কাম কৰিব পাৰোঁ। আমি বহুত সময়ত ওপৰৰ ফালে চাই থাকোঁ, ওপৰৰ ফালে চাওঁতে যদি কোনোবা বছৰত বৰষুণে নপৰে আপুনি খাবলৈ নাপাব। সেইকাৰণে সদায় অকল ওপৰেদি চাব নালাগে, আমি তলতো কামটো আৰম্ভ কৰি দিব লাগে। তো সেইকাৰণে এতিয়া আপোনালোকে দেখিছে নৱেম্বৰ মাহৰ আজি মাজভাগ, ইয়াতে চুইটাৰ পিন্ধা মানুহে নাই।
আগতে এনেকুৱা সময়ত গধূল হ'লে আমি জেকেট পিন্ধি ওলাইছিলোঁ মানে বতৰ পূৰা সম্পূৰ্ণ সলনি হ'ল ৰাতিও ফেন লগাই শুব লগা হৈছে তো আমি মানে বহুত ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব এটা নিজে নিজে আমাৰ কামবিলাক আৰম্ভ কৰিব লাগিব সেইকাৰণে মই বিষয়াসকলক ইয়াত সেলফ হেল্প গ্ৰুপ আছে ডিআৰডিআৰ লগত কথা পাতিব যিখিনি সেলফ হেল্প গ্ৰুপ আছে এনআৰএলএমৰ লগত কথা পাতি তেখেতসকলক আলোচনা কৰক কোনে কোনে হেণ্ডলুম কাম কৰিব বিচাৰে যোনে বিচাৰে তেখেতসকলক ট্ৰেইনিং দিয়ক তেখেতসকলক কাম কৰাৰ কাৰণে কিছুমান আঁচনি তৈয়াৰ কৰক আৰু এতিয়া আমি কমসে কম এই 3 বছৰত 300 কোটি টকা হেণ্ডলুমত খৰচ কৰিম তেনেকুৱা এটা আঁচনি আমি তৈয়াৰ কৰি আছোঁ গতিকে হেণ্ডলুম সেক্টৰটো আমাৰ খুব এটা প্ৰায়ৰিটি সেক্টৰ এতিয়া সেইকাৰণে ইয়াত কোনো কম্প্ৰমাইজ কৰা নহ'ব আৰু ইটো নেক্সট লেভেলত আমি মোৰ এডভান্স ট্ৰেইনিং দিয়াৰ কাৰণে কিছুমান ব্যৱস্থা কৰি আছোঁ মই নিজেও যোগাযোগ কৰি আছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও কিছুমান কাম মই কৰিবলৈ অনুৰোধ কৰিছোঁ আমি সবে মিলি হেণ্ডলুমটো বহুত আগুৱাই লৈ যাব লাগিব মই বেছি দীঘলীয়া কথা নকওঁ এটাই অনুৰোধ অফিচটো হোৱাৰ পিছত অফিচবিলাক ডিচিপ্লিনত নাৰাখে